এতিয়া আজি আমাৰ চিপছ খোৱা চেলেঞ্জ আছে। এতিয়া আমি চিপছ খুলি আছো। এতিয়া আমি চিপছ কাঁহীত বাকি ল'ম। কোনে সোনকালে খাব পাৰে আৰু যোনে হাৰে শুনি ভোজলৈকে খাব লাগিব দুটা। আৰু এতিয়া আমি চিপছ বাকিলো এখনত আৰু এই পেকেট খুলি এইখনত বাকি লওঁ। বাকি লৈ পেলাই আমি আৰু চেলেঞ্জটো হ'ব হাত দুখন পিছফালে থৈ পিনি মাথাটো দলমুৱা কৰি খাব লাগিব। তো এতিয়া আমি চিপছ বাকিলোঁ আৰু এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি চিপছ খোৱা আৰম্ভ কৰোঁ। আৰু মই এতিয়া চিপছ খোৱাত হাৰিলোঁ। এতিয়া জ্বালা খোৱা চেলেঞ্জটো চাই লওক আপোনালোকে। তো মই এতিয়াতো হাৰিলোঁ এই চিপছত। এতিয়া পানিছমেণ্ট আছে মোৰ তাত। এতিয়া পানিছমেণ্ট কি দিব বিচাৰিছে পানিছমেণ্ট? মই ভোট জলকীয়া। জ্বালা এইটো জ্বালা দুটা খাব লাগিব হাৰাৰ কাৰণে। ফ্ৰেণ্ডছ এতিয়া মই জ্বালা খাব লাগিব চুবি পেলাই। পাৰিম নে খাবা? খাবাতো লাগিবই ইয়াৰ। জ্বালা এতিয়া আমাৰ এতিয়া পানিছমেণ্ট হ'ল। এতিয়া আমাৰ এটা নিউ ভিডিঅ' আহি আছে ফ্ৰেণ্ডছ। এতিয়া এটা ডিমাৰ লগত চেলেঞ্জ আছে। সেই ডিমাৰ চেলেঞ্জটো আপোনালোকে দেখিব। কিন্তু সেই ডিমাৰ চেলেঞ্জটোৰ পানিছমেণ্টটো কি হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিবচোন। আৰু নেক্সট ভিডিঅ' ডিমাৰ আহি আছে। তাৰপিছত আৰু বেলেগ বেলেগ আহি থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব চেনেলটো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব। দিয়ক এতিয়া যাওঁ দিয়ক বাই। হয়, মই আছিলোঁ। গতিকে মই ভাল পাই এই চেনেলটো লাইক শ্বেয়াৰ কৰক।